মৰ্নিং গাইজ, আপোনালোক সকলোকে হিয়াজ মিনি ব্লগলৈ ৱেলকাম জনাইছোঁ। আজি বিহু, মাঘ বিহু। আজি মেজি জ্বলাই মই ৰাতিপুৱা গা ধুই আহি এয়া মই মেখেলা চাদৰ পিন্ধিলোঁ। শাহু দেউতাক মই চাহ দিলোঁ। এতিয়া মই সেৱা কৰিম, কাৰণ বিহুৰ বতৰত ডাঙৰক সেৱা কৰিব লাগে। আপোনালোকক দেখা কৰিম। এয়া মায়ে সেৱা কৰিলে, এইবাৰ মই সেৱা কৰিলোঁ পাপাক বিহু বুলি। শাহু মাকো কৰিলোঁ, লগতে মোৰ মানুহজনকো সেৱা কৰিলোঁ। বিহুৰ দিনাখনো সেৱা কৰিব লাগে। আপোনালোক সকলোকে হিয়া ভৰা শুভেচ্ছা জনালোঁ মাঘ বিহুৰ। থেংক ইউ বেবি। আমি যাবলৈ আহিছোঁ মেজি জ্বলোৱা চাবলৈ। আমি আহিলোঁ, আহি দেখা পালোঁ মেজি জ্বলোৱা অলৰেডি হৈ গৈছে। সেৱা কৰি ল'লোঁ আমি মেজি। এয়া আমি আহিছোঁ খুৰী মাহঁতৰ ঘৰলৈ আইতাক সেৱা কৰিবলৈ। বিহুত ডাঙৰক সেৱা কৰিব লাগে ন, সেইবাবে আহিছোঁ। এয়া মই আৰু দীপে সেৱা কৰিব ওলাইছোঁ। এয়া মোৰ কলিজাজনী এতিয়া পেহীয়েকৰ লগত ব্যস্ত বুঢ়া। বহুত ভাল পায় পেহীয়েকক। পেহীয়েকক পালে আন কাকো নালাগে। কলিজাজনীয়ে এতিয়া ডাইৰেক্ট গৈছে খুৰী আইতাকক বিচাৰি কিটচেনত, আৰু তাইক খাবলৈ দিছে তাই ভাল পোৱা বুন্দিয়া। বহুত ভাল পায় বুন্দিয়া খাবলৈ। আইতা আমি যাওঁ। আহো দিয়া আইতা। ঘৰলৈ আহি বিহু বুলি অকণমান চিৰা, ক্ৰীম আৰু গুৰ মিঠাই খালোঁ জলপান হিচাপে। এয়া আমি যাবলৈ আহিছোঁ বৰ্তা বৰমাহঁতৰ ঘৰলৈ বিহু বুলি ডাঙৰক সেৱা কৰিবলৈ। এয়া হ'ল আমাৰ ৰাজহুৱা শিৱ মন্দিৰ, ইয়াতেও এভাগ সেৱা ল'লোঁ। এয়া হ'ল ৰাতিৰ যোগাৰ। এয়া হ'ল মাটিমাহৰ দাইল আৰু এয়া মুগৰ দাইল। যিহেতু এইবাৰ বিহু সোমবাৰ পৰিছে, সেইবাবে আমাৰ সকলো নিৰামিষ। এয়া মই পোলাও বনাম, তাৰ বাবে ৰেডি কৰা হৈছে। এয়া পোলাও আৰু এয়া বনাইছোঁ মটৰ আৰু পনীৰৰ আঞ্জা। পোলাও আৰু এয়া পনীৰ ৰেডি। বিহু বুলি কলগছৰ পাতত ভাত খাব লাগে। এয়া পাপাই দিনতে ৰেডি কৰি ৰাখিছিলে কলগছৰ পাত, আৰু ইয়াতে ভাত খোৱাৰ জুতি ন বহুতেই বেলেগ। যোনে খায় সেয়েহে বুজি পায়। ঠিক আছে গাইজ, বাই বাই, গুড নাইট।